নকয় এতিয়া কোৱা হেল্ল' ভালকৈ কোৱা মুখত দিলেও নকয়তো হেল্ল' ভালনে আপোনালোকৰ সোধা ভালনে আপোনালোকে এই কেমেৰাত চাই কোৱা সকলোৱে আশা কৰিছোঁ সকলো ভালেই আছে সকলোলৈকে মোৰ ফালৰ পৰা ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আগতীয়াকৈ আৰু সকলোকে স্বাগতম জনাইছোঁ মোৰ এটা নতুন ভিডিঅ'লৈ আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিব আৰু ভাল লাগিলে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বিহুৰ প্ৰস্তুতি আপোনালোকৰ ফালে কেনেকুৱা চলিছে সেয়াও জনাব মই আজি ঘৰ পালোহি আৰু মাৰ লগত এতিয়া পিঠাগুড়ি খুন্দিবলৈ যাম তাকে আজি দিনটো কি হয় দেখাই থাকিম চাই থাকিম দিনটো আৰম্ভণি কৰিছোঁ এয়া ইটা ধুই আচলতে মায়ে মানে এনেই থকা দেখিলে শান্তি নাপায় সেইকাৰণে মোক ইটা ধুবলৈ লগাই দিছে ময়ো বাৰু বেয়া পোৱা নাই দিনটোৰ আৰম্ভণি এনেকৈ ইটা ধুয়ে কৰি দিছোঁ তাৰপাছত কি হয় দেখা যাব আৰু বিহু যিহেতু পালেহিয়ে গতিকে বিহুৰ প্ৰস্তুতিও চলাব লাগিব এয়া পদযাত্ৰা মাৰ ওচৰলৈ মাৰ ওচৰ আহি পাই গ'লোঁ মায়ে খুন্দি আছে এতিয়া ময়ো লাগি যাম আৰু পূৰা পিঠাগুড়ি চলাৰ পাছত পিঠাগুড়িখিনি এনেকৈ হাতেৰে টিপি থ'ব লাগে তেতিয়া আঠাখিনি ভাল হৈ থাকে বোলে তেতিয়া পিঠা বনাবলৈও ভাল হয় খৰখৰীয়া হৈ নাযায় তাৰপাছত গামোচা এখনেৰে ঢাকি থৈ দিব লাগে তেতিয়া ভাল হয় আৰু এয়া মায়ে ঢেঁকী দি আছে মই বহাই আছোঁ এইখিনিতে আগৰ সৰু কথাবোৰলৈ মনত পৰিছে আগতে যে দিব নোৱাৰোঁ কিন্তু খুব মন যায় ন এনেকুৱা কৰিবলৈ আজিকালি ঢেঁকীৰ মাত শুনিবলৈ পোৱাটো সৌভাগ্যৰ কথাহে নহয়নে বাৰু আগতেতো গাঁৱত সকলোৰে ঘৰত ঢেঁকী আছিল আজিকালি বহুত কমি গ'ল ঢেঁকীৰ শব্দ শুনাটো এতিয়াতো মই নিজেই ঢেঁকী দি আছোঁ সৰুতে কি কৰিছিলোঁ জানেনে মা যে দিয়ে তাৰ আগত দিওঁ মানে আগতে নাজানো যে এয়া ঘৰমুৱা যাত্ৰা পিঠাগুড়ি খুন্দি হৈ গ'ল কিন্তু এটা কথা হ'ল কি জানেনে কথা পাতোঁতে মায়ে মই মানে মোৰ হাত মানে ঢেঁকীত লাগিলে অলপ দুখ পালোঁ মায়ে এতিয়া এই খুন্দি অনা পিঠাগুড়িখিনি টৌ এটাত পানী থৈ তাত থৈ দিছে ভাল বোলে তেনে এয়া আমাৰ ধুনুৱে মই আহিছোঁ কাৰণে লিপষ্টিক লৈ আছে দেই লিপষ্টিক এয়া দেখা দিয়া কেনেকুৱা ধুনীয়া লিপষ্টিক লগাইছে চা ধুনীয়া লাগিছে হাই বুলি কৈ দিওঁ হাই ধুনীয়া লিপষ্টিক লগাইছে মই আহিছোঁ যে এয়া তিল ভাজিছে জুইত পিঠা বনাম বুলি কিমান আগ্ৰহেৰে আছিলোঁ কিন্তু দুখৰ কথা যে মোৰ হাতটোৱে খুন্দি থাকিল একো নাই মায়ে বনাব এতিয়া মই ওচৰতে চাই থাকিম পাৰিলে বনাম মায়ে এনেকৈ পিঠা বনাওঁতে বহি থকাটো মোৰ সৰুৰে পৰা অভ্যাস খুব ভাল লাগে এনেকৈ বহি থাকি আৰু কোন এনেকৈ জুইৰ ওচৰত বহি থাকে মায়ে পিঠা বনালে জনাবচোন দেই কমেণ্ট কৰি মোৰ হাতৰ অৱস্থা এয়া আঙুলিত দুখ পালোঁ কেঁচা হালধি লগালোঁ বাৰু এতিয়া অলপ ভাল পাইছোঁ মায়ে পিঠা বনাই আজৰি হৈ গ'ল কিন্তু মইহে শুলোগৈ আৰু হেল্ল' গুড মৰ্ণিং এভৰিৱান আজি হৈ গ'ল নেক্সট ডে এতিয়া মই উঠিলোঁ ৰাতিপুৱা আজি উঠা অলপ দেৰিয়ে হ'ল বাৰু ঘৰলৈ আহিলে অলপ উঠা দেৰি হৈ যায় আৰু মায়ে মোক এতিয়া ৰাতিপুৱাই কাম দিছে বিন ছিঙিবলৈ এতিয়া মই বিন ছিঙিবলৈ যাওঁ আপোনালোককো লৈ যাওঁ আৰু আমাৰ বাৰীত কি পাচলি আছে সেয়াও দেখাম বাৰু আপোনালোকক নেক্সট এটা ভিডিঅ'ত গতিকে ব'লকচোন চাওঁ বিনৰ গছ এয়া পূৰা বিন এতিয়া ছিঙিব লাগিব পূৰা মই এতিয়া ছিঙিম লাগি আছে পূৰা দেখিও পাইছেনে নাই বাৰু এয়া চব লাগি আছে কিমান হয় মই দেখাম বাৰু ছিঙি লওঁ এয়া ইমানখিনি ওলাই গ'ল আৰু আছিলে কিন্তু মই নিছিঙিলোঁ এয়া থাকক এদিনৰ কাৰণে এয়া হ'ব বেছিহে হ'ব বাৰু আমাৰ মানুহ এতিয়া তিনিটাহে আছোঁ এয়াই হৈ যাব এয়া পিঠাগুড়ি তেল পিঠা বনাবলৈ এয়া পিঠাগুড়ি লৈছোঁ ইমান আটা হৈ যাব নেকি হৈ যাব নালাগে আৰু কেইটামান দিবি অলপমান সেই আটা দিলে ভাল হয় ইলাচি অকণ খুন্দি দিয়া আটাটো এনেকৈ মিক্স কৰি দিব লাগিব পিঠাগুড়িৰ লগত জালুক নালাগে জ্বলা হ'লে মই বেয়া পাওঁ খাই আটা দিলে কোমল হৈ থাকে টান হৈ নাযায় মানে সেইকাৰণে তেতিয়া মিক্স কৰিব লাগিব লং কি ইলাচি আৰু কমলা টেঙা বাকলি ইয়াত দি দিছোঁ এতিয়া মিক্স কৰি দিম মই গুৰটো লৈ গুৰ এনেকৈ চকলীয়া পানীত দি থৈছোঁ মানে পানীত অলপ মিক্স কৰি লৈছোঁ সেইটো দেখাম এয়া ইয়াত এতিয়া যাব ইয়াত অলপমান নিমখ অলপমান দি দিছোঁ মিক্স কৰি ল'ব লাগিব নিমখটো দিলে মিঠা অলপ ভাল মানে এনেকুৱা ৰখাই দিব লাগিব এনেকৈ ওপৰৰ পৰা দিলে এনেকৈ যে পৰে এনেকৈ ৰখাব লাগিব গুলি হৈ গ'ল এতিয়া মই ঢাকি থৈ দিম অলপ সময়ৰ বাবে এঘণ্টা দুঘণ্টা যি হয় তাৰপাছত বনাম এয়া ৰাতিপুৱা খানা ৰেডি হৈ গ'ল আলু পিটিকা পিঁয়াজ পাত ধনিয়া পাত দি বাৰীৰ আৰু এয়া জলফাই পিটিকা এয়া বিনৰ ভাজি দাইল ভাত মায়ে বাঢ়ি দিছে এয়া খাই ল'ম খাই লৈ আকৌ কামত লাগি যাম আৰু দিনটোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ আৰু যদি ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থেংক ইউ ছ'